হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয়ত মা চণ্ডী যজ্ঞত অগণন ভক্তৰ সমাগমেৰে মুখৰিত। কামৰূপ জিলাৰ হাজোৰ শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু কামৰূপ ব্ৰাহ্মণ সমাজৰ সহযোগত বিশ্ব শান্তিৰ বাবে মা চণ্ডীৰ শ্ৰীচৰণত একাজলি আহুতি দিয়াৰ মানসেৰে ঐতিহাসিক শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে মা চণ্ডী যজ্ঞ। কালিৰ পৰা আৰম্ভ হোৱা মা চণ্ডী যজ্ঞৰ পুৱা ভাগৱত ধ্বজা উত্তোলন কৰে হাজো পঞ্চতীৰ্থলৈ শিৱপ্ৰসাদ শৰ্মাই। ইয়াৰ পিছতে যজ্ঞৰ দ্বাৰ উন্মোচন কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে মুকলি কৰে হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ নাথ আৰু হাজো উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত উন্নয়ন বিষয়া সনাতন দাসে। সন্ধিয়া যজ্ঞ দিবাস আৰু বেদপাঠ কৰা হয়। আজি পুৱা অভ্যুদায়িক শ্ৰাদ্ধ, বেদপাঠ, জলযাত্ৰা, অগ্নিহৰণ, যজ্ঞ আহুতি প্ৰদান, প্ৰসাদ আৰু ভোগ গ্ৰহণ, সন্ধিয়া আৰতি, ওজাপালি, বৰগীত আৰু লোকগীত পৰিৱেশন কৰা হয়। আজি পুৱাৰে পৰা মা চণ্ডী যজ্ঞ উপলক্ষে শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয়ৰ প্ৰাংগণত বিভিন্ন ঠাইৰ পৰা অহা অগণন ভক্তৰ সমাগম চৌপাশে মুখৰিত হৈ পৰে। ভক্তসকলে নিজৰ মনোবাঞ্ছাৰ সিদ্ধিৰ হকে আশীৰ্বাদ গ্ৰহণ কৰাৰ নান্দনিক দৃশ্য অতুলনীয় হৈ পৰা পৰিলক্ষিত হৈছে। আজিৰ এই অনুষ্ঠানত দূৰদৰ্শন কেন্দ্ৰৰ প্ৰাক্তন বাতৰি প্ৰযোজক ৰমণী মালাকাৰ, ৰজত চন্দ্ৰ ভৰালী, প্ৰবীণ মেধি, যুৱ নেতা প্ৰকাশ চন্দ্ৰ দাসে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সমিতিৰ সভাপতি তিলক শৰ্মা, উপসভাপতিদ্বয় ধীৰেন শৰ্মা, নৱ শৰ্মা, কোষাধ্যক্ষ ভূপেন কলিতা, সম্পাদক উদ্ভৱ চন্দ্ৰ বৈশ্য, সহ সম্পাদক বিশ্বজিৎ বৈশ্য আৰু হিমাংশু দাস উপস্থিত থাকে। এই মা চণ্ডী মহাযজ্ঞত আপোনাৰ আজি দ্বিতীয় দিন, যোৱাকালি গ'ল আৰু আজি তাৰপিছত অহাকাইলৈ আছে। তো এই মা চণ্ডী যজ্ঞত আমাৰ হাজোবাসীৰ লগতে আমাৰ গোটেই গোটেইখিনি ৰাইজৰ যাতে আমাৰ মংগল কামনা হয় তাৰ বাবে আমি এই যজ্ঞখন অনুষ্ঠিত কৰিছোঁ। এই মহাযজ্ঞখন আমাৰ সৰ্বমুঠ 13জন পুৰোহিত আছে। তো সম্পূৰ্ণ এই 13জন পুৰোহিতৰ দ্বাৰাই আমাৰ যাগযজ্ঞ চলি আছে। এইটো আমাৰ অহাকাইলৈ আমাৰ 6:30 বজাত অন্ত পৰিব। আয়োজন কৰা হৈছে আৰু ইয়াত প্ৰায় সৰ্বমুঠ 13জনমান পুৰোহিত আছে আৰু তেখেতসকলৰ স্বকীয় বেদী শ্ৰী শ্ৰী গণেশ বিষ্ণু পাঠ, তেওঁলোকৰ মা চণ্ডী পাঠ, এই সকলো 9খন বেদীত তেওঁলোকে আছুতীয়াকৈ পূজা আৰম্ভ কৰিছে। আৰু আমাৰ ইয়াত বৰ্তমান আমি কাৰ্যসূচী মতে 21,000 আহুতিৰ আমি আমাৰ স্থিৰ কৰা হৈছে। 21,000 আহুতি আজি অন্তত মোটামুটি 70,000 মান আহুতি ইতিমধ্যে শেষ হ'ল আৰু মোটামুটি 4,000 মান আহুতি কালি থাকিব। মহান উদ্দেশ্য হ'ল কি ৰাইজৰ মংগল সাধন কৰা আৰু দ্বিতীয়তে ইয়াত শান্তি প্ৰতিষ্ঠা হয়। শান্তি প্ৰতিষ্ঠাটো এইটো কাৰণে হয় যে যদি প্ৰকৃতিৰ স্থিৰ অৱস্থা হয়, প্ৰকৃতি যদি কোনো বেয়া ৰূপ নলয়, তেতিয়া জনসাধাৰণৰ মংগল হয়, জনসাধাৰণে সকলো কাম সুচাৰুৰূপে কৰি থাকিব পাৰে। আৰু তাৰ কাৰণে জনসাধাৰণৰ শান্তিৰ বাবে ৰজাবিলাকে আগৰ দিনত তেওঁলোকে যজ্ঞ অনুষ্ঠিত কৰিছিল প্ৰজাৰ মংগলৰ বাবে। ৰাইজৰ সঁহাৰি আমি বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ পৰা, কাৰণ ৰাইজে ইয়াত এনেকুৱা ব্যস্ততাৰ মাজত আজি সময় মানুহৰ নাই, কিন্তু এনেকুৱা ব্যস্ততাৰ মাজত তেখেতসকলে আমাক ইয়াত সম্পূৰ্ণ সমৰ্থন দিছে। ইয়াত আহিছে, তেওঁলোকে চৰণ লৈ সেৱা জনাইছে তেখেতসকলে, আৰু ইয়াত প্ৰত্যেকেই নিজা নিজা স্বাৰ্থ অনুযায়ী তেওঁলোকে আহুতি ইয়াত প্ৰদান কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।